সকলোলে সুপ্ৰভাত জনাইছোঁ। আজি দিনটো সকলোৰে বাবে শুভ হওক। আৰু আজি মই এটা নতুন ব্লগ বনাবলৈ লৈছোঁ। ব্লগটো তেনেকুৱা একো নাই, তথাপিতো মই আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু যিহেতু আপোনালোক সকলোৱে জানে যে এতিয়া বিশ্বত এটা কেনেকুৱা আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈ আছে, গতিকে ঘৰতে থাকক, সুস্থ থাকক, নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক, শিশুসকলক ভালদৰে আহাৰ খুৱাওক আৰু পুষ্টিকৰ খাদ্য খুৱাওক, লগতে আপোনালোকে নিজেও খাওক আৰু ভেকচিন দি আছে, ভেকচিন ল'বলৈ নাপাহৰিব। আৰু আজিৰ এই ৰাতিপুৱাৰ এই হেমেকা যিটো পৰিৱেশ, ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ। মই যিহেতু মৰ্ণিং ৱাক কৰি আছোঁ, গতিকে এতিয়া সময় 4টা বাজিছে। গতিকে এই ব্লগটো মই বনাব ষ্টাৰ্ট কৰিছোঁ আৰু সেইটো কাৰণে মই আপোনালোকৰ লগত এইটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে ব'লক আজি এই ব্লগটো ষ্টাৰ্ট কৰোঁ। মই যিহেতু আপোনালোকৰ আগত কৈছিলোঁ যে মই আজি পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ, সেয়ে মই পৰিৱেশটো আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে অলপ দেখিছে যে এইফালে এইটো যিটো নৈ পানী দেখি আছে, এইখন হৈছে দিচাং নৈ। এতিয়া দিচাং নৈ এটা ভয়ানক ৰূপ ধাৰণ কৰি আছে, পানী বহুত বেছি বাঢ়ি আছে। আৰু এইবোৰ দেখিছে নহয় আপোনালোকে, এইবিলাক মই দেখাইছোঁ, এইবিলাক গছ বন, ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ। আৰু কয় নহয় বহুতে যে ৰাতিপুৱা শুই উঠি যিমান দূৰলৈকে পাৰে সিমান দূৰলৈকে চকুৰে সেউজীয়া বস্তু চাব লাগে, যেনে ধৰি লওক গছ বন, এনেকুৱা ধৰণৰ চকুৰ দৃষ্টিৰ কাৰণে ভাল, চকুৰ ৰশ্মিৰ কাৰণে ভাল, ধৰি লওক। সেইটো কাৰণে এতিয়া মই মৰ্ণিং ৱাক কৰি আছোঁ, গতিকে সেইটো কাৰণে মই এইটো ভিডিঅ'টো বনাই আছোঁ। আৰু লগতে মই দিচাঙৰ অকণমান ওচৰৰ পৰা আপোনালোকক দিচাংখন মই দেখাই দিছোঁ। এইখন হৈছে ব্ৰাজ, এইখনৰ পৰা পানী যিহেতু পথাৰলৈ দিয়া হয়, পানীটো পথাৰলৈ গ'লে মানে বেছি হ'লে অভাৰ হ'লে খুলি দিয়া হয়, খুলি দিলে এইফালে ড্ৰেইনেদি পানীটো গুচি যায়। মই ড্ৰেইনটো দেখাই আছোঁ আপোনালোকক, অলপ পাছতে ড্ৰেইনটো দেখাই আছোঁ। এইখন নৈ, পানী বাঢ়ি আছে, এইফালে নৈ পলস এৰিছে, এয়া দেখিছে পলস এৰিছে। এইখন হৈছে আমাৰ দিচাং নৈ এইখন। আৰু পাছফালে দেখিছে এইবোৰ কিমান সেউজীয়া গছ বন, কিমান ধুনীয়াকৈ, কিমান ভাল লাগিছে দেখি। যিহেতু আপোনালোক সকলোৱে জানে যে গছ বন অতি প্ৰয়োজন, গছ আমাক লাগে, কাৰণ আমি যিহেতু জীয়াই থাকিবলৈ আমাক গছৰ প্ৰয়োজন, অক্সিজেনৰ কাৰণে আমাক গছৰ প্ৰয়োজন। কিন্তু আজিকালিতো গোটেইখিনি কাটি মেলি গোটেই মানুহে শেষ কৰি পেলাইছে, গতিকে ঘৰতে হ'লেও গছপুলি ৰুৱক, অতি প্ৰয়োজন। আৰু এইটো ড্ৰেইন দেখিছে, এই ড্ৰেইনটো যেতিয়া নৈত পানী বাঢ়ি যায় তেতিয়া সেই ড্ৰেইনটোৰ পানী মটৰ ব্ৰাছখনে খুলি দিলে মানে এইফালে এইকেইটা দেখিছে নহয় কেইটা আছে চাওক, এইফালে 1 2 3 4 5টা আছে। আৰু এনেকৈ দি পানীটো খুলি দিলে পানীটো এনেকৈ পথাৰলৈ গুচি যায়। এইফালে আমাৰ গাঁৱৰ মানুহৰ ঘৰ আছে। লগতে এইটো পৰিৱেশটো মই দেখাইছোঁ, এটা সেমেকা পৰিৱেশ, চিপচিপীয়া অকণমান বৰষুণ দি আছে, ভাল লাগিছে খোজকাঢ়ি, খুব ভাল লাগিছে। নৈখন আকৌ এবাৰ দেখাই দিছোঁ। আৰু এইটোৱে হৈছে আমাৰ মথাউৰি, যিহেতু এইফালে আমাৰ ঘৰলৈ যায়। আৰু মথাউৰিটো আধা বনি আছে, ইফালে আধা বনিছে, ইফালে আধা বনাই আছে, আৰু এইকণো হ'ব, আমি লাগি আছোঁ। গতিকে আজি ভ্লগটো ইমানেই, আৰু বেছি একো নাই বিশেষ, মাত্ৰ পৰিৱেশটো এবাৰ দেখুৱাইছোঁ। গাঁৱৰ পৰিৱেশ কিমান বেছি ভাল লাগে, কিমান শান্ত এটা পৰিৱেশ, সেইটোকে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। পুনৰ কৈছোঁ, মোৰ চেনেলটো মুন্মি শইকীয়া বৰুৱা, গতিকে মোৰ চেনেলটো আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ ভিডিঅ'টো ভাল লাগে। ধন্যবাদ। পুনৰবাৰ সকলোলৈ সুপ্ৰভাত জনাই আজিৰ দিনটো আপোনালোকৰ সকলোৰে বাবে শুভ হওক।